Hi friends, welcome back to my Basic Academy channel. So friends, তোমালোকে থাম্বনেল চাই বুজাই পাইছা আজিৰ ভিডিওটো কি আনিছো সো ব্লগ ভিডিওটো আমি আৰম্ভ কৰো 2 + 2 = 5 কেতিয়াবা 2 + 2 = 5 হ'ব পাৰে নোৱাৰে সো 2 + 2 = 5 এই অসম্ভৱটো আমি আজিৰ ভিডিওত সম্ভৱ কৰি দেখুৱাবলৈ চেষ্টা কৰিম সো আহক 2 + 2 = 5 এইটো এটা অংক নহয় কিন্তু মই অংকৰ মাধ্যমত কৰি দেখুৱাম ধৰা হল 0 = 0 মই নিজৰ মতে সংখ্যা লৈছো যেনে 20 - 20 = 25 - 25 20 ক মই ভঙাই লম 4 * 5 20 ক আকৌ ভঙাই লম 4 * 5 equal 25 ক ভঙাই লম 5 * 5 5 * 5 এতিয়া একে থকাৰ কাৰণে মই এটা সংখ্যা লম 4 4 ব্ৰেকেট 5 - 5 ব্ৰেকেট ক্লোজ equal 5 ব্ৰেকেট 5 - 5 ব্ৰেকেট ক্লোজ সোঁফালে 5 - 5 ব্ৰেকেট ক্লোজ আৰু বাওঁফালে 5 - 5 ব্ৰেকেট ক্লোজ একে থকাৰ কাৰণে আমি দুটাই কাটি দিম তেতিয়া থাকিব 4 = 5 4 ক এতিয়া মই ভঙাই লম 2 + 2 = 5 সো তোমালোকে দেখাই পাইছে যে 2 + 2 = 5 হ'ব পাৰে তেনেহলে অসম্ভৱটো আমি সম্ভৱ কৰি দেখুৱা হৈছে সো আজিৰ ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যিবিলাকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব